Good morning everyone, welcome back to another video. আশা কৰো আপোনালোক বহুত বেছি ভালে আছে আৰু মই ঠিকই আছো আৰু কি কয় আজি আছে আমাৰ ফ্ৰেছাৰ্ছ ওয়েলকাম ফেয়াৰৱেল মিট সো তাৰ কাৰণে ৰেডি হওঁ যাম আৰু এতিয়া বাজি গৈছে 9টা মানে অকমান জলদি ৰেডি হয় একো তেনেকৈ বহুত কিবা কৰিব লগা নাই বহুত সিম্পলকৈ যাম আৰু আজি জুনিয়ৰ্ছৰ বা চিনিয়ৰ্ছৰ দিন বহুত ভালকৈ ৰেডি হোৱাৰ সো আমি জাষ্ট তেনেকৈ যাবহে লাগে আৰু বাৰু যি নহওক এতিয়া মই ৰেডি হৈ পেলাই যাম আজি দিনটোত কি হয় আপোনালোকক দেখাই যাম গতিকে ভিডিঅ'টো চাই থাকিব এতিয়া যাওঁ আৰু ঘামত ধুৱাই নিছে মানে ইমানেই গৰম মই এনে সৰু ইয়াৰিং পিন্ধিছোঁ আৰু একো পিন্ধা নাই জুৱেলাৰী দেন চুলিটো খুলি ল'ম আৰু এনেকৈ আছোঁ চ' এইবাৰ অলপ নিউ কালাৰ ট্ৰাই কৰিছোঁ এইটো কালাৰ চ' যাওঁ আৰু লগ পাইছোঁ আপোনালোকক গোৱা একো নহয় চাই গোৱা আৰু এয়া আমাৰ ইউনিভাৰ্চিটি এনথেমেৰে মানে আৰু ফাংচনছবোৰ ষ্টাৰ্ট কৰা হ'ল আৰু এয়া আমাৰ সকলো জুনিয়ৰ্ছ সিহঁতে গাই আছে চ' খুব ভাল গাইছে আৰু এনথেম শেষ হোৱাৰ পিছত মানে এনেকৈ আমাৰ প্ৰফেচাৰ্ছসকলে অলপ স্পীচ দিলে স্পীচ ইন দ্য চেন্স কি কয় ফ্ৰেছাৰ্ছসকলক মানে জুনিয়ৰ্ছসকলক সিহঁতক ৱেলকাম জনাইছে অল দ্য বেষ্ট কৈছে আৰু ছিনিয়ৰ্ছসকলকো মানে অল দ্য বেষ্ট কৈছে খুব ভাল কথা কৈছে এনেকৈ ভাল কথা শুনিব পালে বহুত ভাল লাগে আৰু ভালেই লাগিল মানে এনেকৈ এওঁলোকে মানে সদায় এনেকৈ কথাবোৰ নকয় লগত যেতিয়া কয় খুব ভাল লাগে আৰু এয়া আমাৰ ছাৰে সকলোৰে বাবে এটা গান গালে খুব ভাল লাগিল শুনি আৰু এয়া আমাৰ জুনিয়ৰ্ছে স্কিট পাৰফৰ্ম কৰিলে এইবাৰৰ থিমটো আছিলে যে আমি আমাৰ মাতৃভাষাক বচাব লাগে আৰু লাষ্ট ইয়াৰৰ থিমটো আছিলে এনভাইৰনমেণ্টক বচাই ৰখা মানে সেনেকুৱা কিবা আছিল গছ গছনি প্ৰটেক্ট কৰা তাৰপিছত এয়া চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন হ'ল কিবা কিবি হ'ল চ' সেয়াই আৰু
সঁচাকৈ যদি কওঁ মোৰ আমাৰ ফ্ৰেছাৰ্ছ বেছি ভাল লাগিছিল কাৰণ আমাৰ ফ্ৰেছাৰ্ছ আছিল ন তাৰপিছত এয়া ছিনিয়ৰ্ছে অকণমান নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিলে আৰু এয়া হ'ল কংকাল পূজা মানে লাষ্ট ইয়েৰো হৈছিলে এইবাৰো হৈছে এনেই আৰু ধেমালি কৰে Om Hring Kring CSIR Net. Om Hring Kring CSIR Net. Om Hring Kring JRF. Om Hring Kring JRF. Slate. Gate. Juret. Crack Karay Nama. Then we had our lunch আৰু এইবাৰ বহুত টেষ্টি আছিল মানে কুকজনে খুব টেষ্টি বনাইছে আৰু এয়া মোৰ ফ্ৰেণ্ড এজ ইউজুৱেল আমি এনেই তাৰিফ কৰি কৰি ভাল বেয়া কৈ আহি আছিলোঁ মানে এনে আৰু ভাল লাগে তাৰপিছত এয়া ইণ্টিগ্ৰেটেডৰ ষ্টুডেণ্টছখিনিয়ে অকণমান এনেই পাৰফৰ্ম কৰিলে ভাল লাগিল চাই চ' চবেই নিজৰ ফালৰ পৰা এটা এটা পাৰফৰ্মেঞ্চ ৰাখিছিল ভাল লাগিছিল চাই এইটো ইণ্টিগ্ৰেটেড আছিল ন হয় ইণ্টিগ্ৰেটেড আছিল আৰু এয়া মানে যিয়ে গান নবজক কিয় মানে চব একদম পাগল হৈ যায় ডান্সত এইটোৱে ভাল লাগে তাৰপিছত এয়া মোৰ ফ্ৰেণ্ড ইহঁতে গান গাইছে খুব ভাল লাগিল শুনি আৰু এইটো আমাৰ ক্লাছৰ পাৰফৰ্মেঞ্চ আছিল গোটেইবোৰ ক্লাছমেটছ হয় আৰু ভাল লাগিল মানে এইটো পাৰফৰ্মেঞ্চত আমি একদম পাগলৰ দৰে পিছপিনে নাচি আছোঁ চব পিছফালে নাচি আছিল মানে ময়ো পিছফালেই আছিলোঁ ভাল লাগিল চাই তাৰপিছত জুনিয়ৰ্ছৰ ইণ্ট্ৰডাকশ্যন হ'ল প্ৰপ'জ কৰিব দিলে কিবা কিবি কৰিব দিলে আৰু এয়া ফৰ্মাৰ দিয়াৰে এতিয়াৰ দিয়াৰক মানে আৰু নিজৰ পদটো দিয়ে আৰু চ' সেইবোৰে হ'ল আৰু খুব ভাল লাগিল মানে দিনটো বহুত ভালকৈ গ'ল ভাল বেয়া দুটাই হৈছে চ' খুব ভালেই লাগিল আৰু বেলেগ একো নহয় এণ্ড উইচ ইউ অল দ্য বেষ্ট টু অল আৰ জুনিয়ৰ্ছ আৰু ছিনিয়ৰ্ছসকলকো যাতে তেওঁলোকৰো খুব ভাল হয়